हेलो दोस्तों मैं आपनालोকক এনেকুৱা এখন গাড়ী দেখাবলৈ গৈ আছো যিখন গাড়ী আজিৰ পৰা কমেও 20-30 বছৰ আগতে প্ৰায় চলিছিলে আৰু এইখন গাড়ী আৰ্মি বিলাকৰ লগতো আছিলে আৰু সেইখন গাড়ী মই দেখাবলৈ আপোনালোকক গৈ আছো যিখন গাড়ী নেকি আটাইতকৈ জুৰিবান আৰু শক্তিশালী বুলি কোৱা হৈছিল আৰু ভাল গাড়ী বুলি এটা সময়ত জনাজাত হৈছিল আৰু সেইখন গাড়ী বৰ্তমান এতিয়া প্ৰায় বিলুপ্ত পথত আপোনালোকক দেখুৱাই আছো এইখনে হৈছে সেইখন গাড়ী আজিৰ পৰা কমেও 20-30 বছৰ আগতে প্ৰায় চলিছিলে আজিকালি এখন গাড়ী নোহোৱা হৈ গৈছে এখনে হৈছে গাড়ীখন হৈছে শক্তিমান গাড়ী এইখনে হৈছে শক্তিমান গাড়ী তো মণিপুৰত এনেকুৱা গাড়ী প্ৰায় দেখিবলৈ কিন্তু বহুত জায়গাত নাইকিয়া হৈ গ'ল এখন কিন্তু মণিপুৰত প্ৰায় চলি আছে এখন গাড়ী এতিয়া আৰু এইটো হৈছে ভিতৰৰ কেবিনটো এইটো হৈছে ভিতৰৰ কেবিন আৰু সেইটো শাৰীটো ফ্ৰণ্ট সাইডে এটা গ্লাছ হয় ভিতৰত কমসে কম 3-4 জন বহিব পাৰে এইটো আগপিনৰ বনেট হেৰিটো খুলি থৈ ঢাকনিটো খুলি থৈছে শক্তিমান গাড়ী আজিকালি দেখিবলৈ নাই কিন্তু মণিপুৰত বহুত জেগাতে এই গাড়ীখন পোৱা যায় আৰু ইয়াত শিল তাৰপিছত কুণ্ডা আৰু খৰি উঠাবলৈ পাহাৰৰ পৰা আনিবৰ কাৰণে ব্যৱহাৰ কৰা হয় ইয়াত আৰু এখন গাড়ী হৈছে 4x4 আজিৰ পৰা কমেও 30 বছৰ বা 20 বছৰ আগতে বহুতে দেখিছিলে কিন্তু আজিকালি ইয়াক দেখিবলৈ নাই এখন গাড়ী প্ৰায় বিলুপ্ত পথত আজিৰ তাৰিখত 40 কিলোমিটাৰ চক ডিজেল টেংক এইটো পিছপিনে এইকেইটা চকা